সহকাৰী অধ্যাপকৰ দৰমহাৰ বাবদ 7,65,623 টকা আত্মসাৎ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৰা নিলম্বন পত্ৰ প্ৰাপ্তিৰ পিছতো শৰ্মা কৰ্মৰত। এই লৈ আয়োজিত সংবাদ মেলত আশ্চৰ্য প্ৰকাশ কৰিছে। বিশ্বনাথ চাৰিআলি জিলাত বসবাস কৰা কাৰ্বিসকলৰ সুখ দুখৰ ভুল হ'লে টীম কাৰ্বি আংলঙে তেজপুৰত অৰ্ধসমাপ্তি ছাত্ৰাবাস অচিৰে মেৰামতি তথা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা ব্যক্ত CM তুলিৰাম ৰংহাঙৰ। ডকমকাত কাৰ্বি আংলং ছিংগিং ষ্টাৰৰ ছিজন 2 অডিশ্যন অনুষ্ঠিত। ডকমকা ফৰেষ্ট বাংলোত অনুষ্ঠিত অডিশ্যনত 55 যুৱক যুৱতীৰ অংশগ্ৰহণ। অহা 13 জানুৱাৰীত ডিফুত হ'ব পৰৱৰ্তী অডিশ্যন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। লোভে বা পাপেই মৃত্যু, অৱশেষত এই গতি হ'ল নেকি ডিফু কলেজৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ। বিভিন্ন কাৰণত প্ৰায় সংবাদ শিৰোনামত নাম জিলিকাই থকা অধ্যক্ষ শৰ্মাৰ ওপৰত অৱশেষত চাকৰিত যোগদান নকৰা সহকাৰী অধ্যাপক জয়বাবু সিঙৰ মাহিলী দৰমহাৰ মুঠ 7,65,623 টকা আত্মসাৎ কৰাৰ অভিযোগ। কেৱল অভিযোগেই নহয়, এই কাৰ্যৰ তথ্য বিৱৰণ পোৱাৰ পিছত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে অধ্যক্ষ শৰ্মাক ইতিমধ্যে 16 ডিচেম্বৰত নিলম্বন পত্ৰ প্ৰেৰণ কৰিছে। যদিও শৰ্মা অদ্যাপি নিজ কৰ্তব্যত বাহাল আছে আৰু ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ ইমান ডাঙৰ কেলেংকাৰী খবৰ পায়ো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰ এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি থকাৰ কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে কেএছএ নেতৃত্বই। নিজৰে ৰচা কেলেংকাৰী জালত নিজে পৰিল অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা। সাধাৰণতে বিভিন্ন কাৰণত সংবাদ শিৰোনাম দখল কৰি থকা অধ্যক্ষ শৰ্মাই অৱশেষত সহকাৰী অধ্যাপক জয়বাবু সিঙৰ দৰমহাৰ বাবদ আত্মসাৎ কৰিলে 7,65,623 টকা। কিন্তু কোন এই সহকাৰী অধ্যাপক জয়বাবু সিং? অসম চৰকাৰৰ অধীনস্থ উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা ডিফু কলেজত অৰ্থনীতি বিভাগত সহকাৰী অধ্যাপকৰ পদত নিযুক্তি পত্ৰ দিয়া হৈছিল। কিন্তু এই সহকাৰী অধ্যাপকগৰাকীৰ কৰ্তব্য 2017 চনৰ পৰা অনুপস্থিত থকাৰ স্বত্তেও দৰমহাৰ লগতে যাৱতীয় বনাছ আদি পে'মেণ্ট হৈ থকা দেখুওৱা হৈছিল। সকলো তথ্য প্ৰাপ্তিৰ পিছত যোৱা 16 ডিচেম্বৰত অসম চৰকাৰৰ উপসচিব পূৰবী গগৈ ACS কৰ্তব্যৰ পৰা নিলম্বন পত্ৰ প্ৰেৰণ কৰে। কিন্তু 16 ডিচেম্বৰৰ পৰা আজিৰ তাৰিখলৈকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰে কোনো পদক্ষেপ বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই। আজি ডিফুস্থিত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত এই কথা ছাত্ৰ নেতা তথা সাধাৰণ সম্পাদক থানসিং টিমুঙে সংবাদ মাধ্যমক এইদৰে জানিবলৈ দিয়াৰ লগতে অনীতি পলমে ডিফু কলেজৰ শিক্ষা পৰিৱেশ বিনষ্ট কৰা অধ্যক্ষ শৰ্মাৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ লোৱাৰ বাবে আহ্বান জনায়। ছাত্ৰ নেতা টিমুঙে কয় যে ডিফু কলেজৰ শিক্ষা পৰিৱেশ সুস্থ কৰিবলৈ কেলেংকাৰীত নিমজ্জিত অধ্যক্ষগৰাকীৰ ঠাইত তাৎক্ষণিক কাৰ্যকৰী হোৱাকৈ অধ্যক্ষ নিযুক্তি দি দায়িত্বভাৰ ন্যস্ত কৰাৰ বাবে অনুৰোধ কৰে পৰিষদ চৰকাৰক। Athil bangso suspension order alangli Nirav Kumar Sharma principal Difu Government College on 16 December ani si palelo hadak langi palike alangli kachupang limbang doko halaso kachupang limating bensi alangli phan higher education department na phan alu nang palelo kasi alangli phan sodak pen kang saiji phan si alang no chisi Bonstami si mangkumi alam 16 December 2019 si labangso order ka issue Bonstami non piniar nianta Difu Government College principal amikhang asai bang jeklebom siajilo lasi ningdu mi melam mage karbino otimos council te labangso abirta kilong lidet ki mangkumi melam si tumata kasi pini penap angbong karbino otimos council pen prabjin pen labangso notice pa lesi alang liphan kaprek ain charge inteki phan junrilo alang li isia government college lo isi principal ki dokinang sot kasi alang li tum pen patir pisi mesen amulit paning baisi
প্ৰিন্সিপাল ইনচাৰ্জমেণ্ট পেক কৰোঁ আথে ডিফু গভৰ্ণমেণ্ট লগতে তেওঁ আৰু কয় যে জিলা উচ্চ শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য জগত সিং ইংটিক এই সন্দৰ্ভত গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰি কলেজখনত আৰ্টছ ছায়েন্স আৰু বাণিজ্য বিভাগত শিক্ষক অভাৱৰ দূৰীকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায় সংবাদ মাধ্যমক তেওঁ আৰু জনায় যে এই বিষয়সমূহৰ ওপৰত আলোচনা বিলোচনাৰ বাবে তেওঁলোকৰ এটা প্ৰতিনিধি দলে ইংটিক সাক্ষাৎ কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নেতৃত্বত টীম কাৰ্বি আংলঙে বিশ্বনাথ চাৰিআলিত বসবাস কৰা কাৰ্বিসকলৰ অভাৱ অভিযোগ তথা সুখ দুখৰ খবৰ ল'লে ঐতিহাসিক চহৰ তেজপুৰত উপস্থিত হৈ তেজপুৰত এতিয়ালৈ অৰ্ধসমাপ্তি হৈ পৰি ৰোৱা কাৰ্বি ছাত্ৰাবাসখন মেৰামতি তথা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা ব্যক্ত কৰিলে CM ৰংহাঙে ৰাজ্যজুৰি কা বিৰোধী অৱস্থানেৰে ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন সামাজিক সংগঠন আৰু বিশাল জনসাধাৰণ সহস্ৰ বাদ প্ৰতিবাদ চলি থকাৰ সমান্তৰালকৈ বিগত দিন ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত শাসকীয় দল বিজেপিয়ে শান্তিৰ গণসমাৱেশ তথা গণসমদল উলিওৱাৰ কথা সকলোৱে জানে এনে সময়তে বিশ্বনাথ চাৰিআলিত CM শহীদ তেজপুৰত টীম কাৰ্বি আংলঙে তেজপুৰ জিলাখনত বসবাস কৰা কাৰ্বি ৰাইজৰ কাষ চাপিছে কেৱল কাষ চপাই নহয় কাৰ্বি ৰাইজৰ সুখ দুখ তথা অভাৱ অভিযোগ ভুলোৱাৰ লগতে তেজপুৰত ইতিমধ্যে অৰ্ধসমাপ্তি হৈ পৰি ৰোৱা কাৰ্বি ছাত্ৰাবাস পুনৰ মেৰামতি তথা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে Abrang Ijipia speaker ma lasi la amri karbi ar amri development karbi pen sikim la amar petan te da lasi la repairing lo da tiles lo pi pakau na room plus ang song bang hedi dainarum pakadang po dhorok AC VIP room them jot bina ang ya par ke da room iselo to bathroom litin attach hedi cement pa bonai ra song bang dainarum tanom kala design gitu ason thako design hai উল্লেখ্য যে অচিৰে তেজপুৰত বিজেপি শাসকীয় দলে বিশাল শান্তিৰ গণসমাৱেশ অনুষ্ঠিত কৰাৰ কথা আৰু সমাৱেশত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত স্বাভাৱিকতে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সপক্ষত ৰাইজৰ আগত মতামত ব্যক্ত কৰিব আৰু এই গণসমাৱেশত তেজপুৰৰ কাৰ্বি ৰাইজক সদল বল যোগদানৰ বাবে আহ্বান কৰি জিলাখনৰ কাৰ্বি লোকসকলৰ সৈতে এই সহায়তামূলক সাক্ষাৎ আগন্তুক দিনৰ শান্তিৰ গণসমাৱেশত তেজপুৰৰ কাৰ্বি ৰাইজ টীম কাৰ্বি আংলঙৰ কথা ৰাখি কিমান সংখ্যকে যোগদান কৰিব সেয়া সময়তে দেখা যাব নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমগ্ৰ কাৰ্বি আংলং জিলাৰ উঠি অহা যুৱক যুৱতীক লৈ সংগীতৰ দিশত ৰাষ্ট্ৰীয় পৰ্যায়ত এক কেৰিয়াৰ গঢ়ি তোলাৰ বাবে উৎসাহিত কৰিবৰ বাবে চেমছন সিং ইংটি টেলেণ্ট হাণ্টৰ উদ্যোগত ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে কাৰ্বি আংলং ছিংগিং ষ্টাৰ অডিশ্যন Season 8 অডিশ্যন তথা প্ৰতিযোগিতা সমাপ্তিৰ পিছতে পুনৰ Season 2 অডিশ্যনৰ বাবে কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলক লৈ অনুষ্ঠিত কৰা হৈছে Season 2ৰ বাবে অডিশ্যন ডংকা মোকামত Season 2ৰ অডিশ্যনৰ পিছতে 7 জানুৱাৰীত ডকমকাত অনুষ্ঠিত কৰা হয় অডিশ্যন ডকমকা ফৰেষ্ট পৰিদৰ্শন বাংলোত অনুষ্ঠিত এই অডিশ্যনত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলে অডিশ্যনত অংশগ্ৰহণ কৰি নিজৰ সংগীত দক্ষতা প্ৰদৰ্শন কৰে অডিশ্যনত অংশ লোৱা মুঠ 55 যুৱক যুৱতীৰ মাজত 46 গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰা হয় বিচাৰক মণ্ডলীয়ে পৰৱৰ্তী মেগা অডিশ্যন অনুষ্ঠিত হ'ব হাঞ্জা লাংছত 13 জানুৱাৰীত আৰু ডিফুত অহা 19 জানুৱাৰীত মেগা অডিশ্যন হ'ব উল্লেখ্য যে আজি ডকমকাত অনুষ্ঠিত অডিশ্যন কাৰ্যসূচী মুকলি কৰে চেমছন সিং ইংটি টেলেণ্ট হাণ্ট ছ'চাইটিৰ সহকাৰী সম্পাদক ৰাম সিং তেৰণে সময় হৈছে বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies,
cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত 33 সংখ্যক ৰং মাৰ্জং গাঁৱত প্ৰতিষ্ঠা দিৱস আয়োজন ৰং মাৰ্জং ৰাইজৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণস্থলী মেণ্টিলা খেলপথাৰ 7 জানুৱাৰীত স্থানীয় মহিলাসকলে মিলি সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে আন বছৰৰ দৰে এইবাৰ ৰং মাৰ্জং গাঁৱৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহৰে উদযাপনৰ বাবে বিভিন্ন প্ৰস্তুতিৰ কাম তুংগত তুলিছে ৰং মাৰ্জং ৰাইজে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণস্থলী মেণ্টিলা খেলপথাৰত আজি স্থানীয় মহিলাসকলে মিলি ৰূপায়ণ কৰে সাফাই কাৰ্য এই 33 সংখ্যক প্ৰতিষ্ঠা দিৱসতে উদযাপন কৰিব অহা 13 জানুৱাৰীত না কেৰাত তালং মানে নিতুম কে ৰাত পেন ৰং পেন নিতুম ইসি কাচিৰাপ কে থে পেন নিতুম ৰং ইসি আংকাং কাচিৰাপ কে থে পেন আজক সি তুম কেতা নিকান thongkera ke thom anta nitum pining anta nitum ke patun ani ni ka ching sampen nitum rong si ka isin nitum ke klem ke dam thek mane isi ka chingri ke do pena jok sin tum non ta nitum thang nitum cross biro da vi pena jok ta men nitum la an kam nitum ka bor i non ta inut aleng ke the mane si em nitum cho kha inin ka che the ke bang ji tu pen si tum inin ka ching sampen isi nitum rat pen tai tum si inin ka che the ke do pen i cho kha ke do si tum la an ni tum ni kang sampen ni tum rat pen kam ke klem salpi ma tum an pen tan tum rong si ru si pen ta ke tang rong si ni tum ke klem la si ining samjin pen la si rat tum ta me ining kang sampen na che tong dum thek ji mane nang apol na pi dum thek ji apol mi sen na pi dum thek ji phan ka chuning li lo la si ni li lam thek lam ta thek o e la an si ni li ke ton kini ke adung lukini ang kang along se tamya lang li dak rong seng nang bu se lang li tum rat phan ang chopha pon pa jibun se dak rong seng pon lo arong amen ta rong marjum se dak ir pon lo dak ke komne se ta don pharu si so se chot an dak adon phudu ta se ha pharu krisir kebra throk da kebra throk si anin kan pen rong mahang ke thek pangcheng pon se pening le thot ning kan surhin ra ing koy anin kan along ilitum karbang long cari bang puak ke hai CM sar ke hai alang li tamel adak nang chetong dunji busini tom phan lamchak nang pidun গাঁওখন গঠন হোৱা দিনৰে পৰা চহৰখনৰ ভিতৰত আটাইতকৈ পিছপৰা বুলি পৰিগণিত এই অঞ্চলটিৰ ৰাইজে কিন্তু এই 33 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী ৰূপায়ণৰ মাজেৰে গাঁওখনৰ অস্তিত্ব তথা অভাৱ অভিযোগ আৰু সুবিধা অসুবিধাৰ দিশটোৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে যত পূৰ্ণাস্তি প্ৰচেষ্টা চলাইছে ৰাইজে চৰকাৰৰ বিভিন্ন আঁচনি প্ৰাপ্তি হ'বলৈ সক্ষম হ'লে অনাগত দিনত গাঁওখনৰ ৰাইজ সকলোৱে উন্নতিৰ বাটত আগুৱাই যাব পাৰিব বুলি আশা কৰিছে ৰাইজে আৰু তেওঁলোকৰ এই সমস্ত কাৰ্যসূচীত CM তুলিৰাম ৰংহাং নেতৃত্বাধীন টিম কাৰ্বি আংলঙৰ সহায় সহযোগ কামনা কৰিছে স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমগ্ৰ কাৰ্বি আংলঙৰ লগতে সংগতি ৰাখি কাৰ্বি পৰম্পৰাগত পবিত্ৰ ৰংকেৰ পূজা ডিফুৰ বিৰলা হেমাৰী বে গাঁৱতো উলহ মালহৰে উদযাপন কৰে বিৰলা হেমাৰী বে গাঁৱৰ ৰংকেৰ পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰংকেৰ পূজা উপলক্ষে কাছে কামচাপি চাৰিত বে কাকু টিমং পে কাৰেং ৰংফাৰপি প্ৰেম কুমাৰ থাপা মায়াদেৱী থাপা যতীন শইকীয়া বুঢ়া সিং বে কাংকি টিমুং আদি বয়োজ্যেষ্ঠ লোকসকলক এককালীনভাৱে বৃদ্ধ পেঞ্চন আগবঢ়ায় ইয়াৰ উপৰিও গাঁওখনত আটাইতকৈ উত্তম ব্যক্তিকো দিয়া হয় পুৰস্কাৰ লগতে একোটাকৈ প্ৰশস্তি পত্ৰ বিশ্ব শান্তি তথা মংগলৰ হকে প্ৰাৰ্থনা কৰি অনুষ্ঠিত কৰা ৰংকেৰ পূজা কেৱল পূজা নহয় বহুতৰে বাবে হ'ব পাৰে আদৰ্শ শুভাৰম্ভণি আৰু এই শুভ কাৰ্যৰ শুভাৰম্ভণি হয় ডিফুৰ হেমাৰী বে গাঁৱৰ পৰা গাঁওখনত বসবাস কৰা সকলো সম্প্ৰদায়ৰ সৈতে মিলিজুলি পূজা সম্পন্ন কৰিবৰ দিনা জিলাখনৰ কোনোৱে কেতিয়াও নকৰা কাৰ্য কৰি দেখুৱালে গাঁওবাসীয়ে
শুভ দিনটোত 7 গৰাকী বৃদ্ধ বৃদ্ধাক বৃদ্ধ পেঞ্চন সহ প্ৰশস্তি পত্ৰ দিয়াৰ লগতে গাঁওখনত আটাইতকৈ উত্তম শ্ৰেষ্ঠ ব্যক্তিকো প্ৰশস্তি পত্ৰ সহ পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰে। উল্লেখ্য যে গাঁওখনৰ মুৰব্বীসকলে সংবাদ মাধ্যমক জানিব দিয়া মতে এই পৰম্পৰা আগন্তুক দিনলৈকেও অব্যাহত থাকিব। পবিত্ৰ ৰংকেৰ পূজা সুন্দৰভাৱে সমাপনৰ অন্তত পূজাৰ প্ৰসাদ হিচাপে সিদিনা এক প্ৰীতি ভোজত মিলিত হয়। Ladak nang itu berong mari berong long rongke athan long nang itu lakat news lapen nang itu news fast atum ki bang apon nang itu han suri kadam pajo lo kadam athen nang itu labang su rong long bangke 1961 pen non an rongke rong ok kachi rong lapen la ki klem bang itu klem pom athe rongke rong ok pipo si ki klem ma la so bangke litum non ki bang jen kan koson si ditum kiso kiune abemar aja kiso kiune pen cipa jogji lapen ditum botor bokan lasi ditum mangke kikle mane kiklem pon lasi ditum pini thota rongke rong oklong bangke ditum sontrok si ki pondo laso rongke rolong ki pon mangke hempu mukrang rasingya lapen adun tu bangke inglong kiri lapen indur bangke inglong ke hai lapen adun tu ki pon tu bangke difu athan lapen thana murti lapen thana cekama lapen arlok lasi labang so ase rakli bangke chuni aso nang thak pining tan litum bangke meo lasi womut wokan tan litum bangke chuni aso nang thak mesen lapen nilitum la rongke rong okakli bangke nitum karbi akhei pu khekang thim lapen karbi akhei pu ilitum bangke koson laput karbia khe bangke khe barim pulaso bangke karbi pulaso angthek do athe kopi posilitum karbi along rongker rakli ke mane abongalia tum ke rongker rakli pujithan the nane biari tum rongker pujithan the rongker pulodang the karbia khe tum si rongker lo asonang asi cheng pon bom lapen ritum non ke bang mi awe tum han an bangta ni tum bangke klem ponji lapen klem pon bom ji lapen non patumi bangta ni tum ke ole social work son dololada lapen non ke bangke ni tum aku kisar ki kriya tum han onarium mane old age pension scheme lake rongker afan pension ni tum bangke old age pension scheme pi ponji non bang alom so ni tum cheng dapo lapen ako rongang bong nane aloso sarpi maratum lapen sarmar tumang bong ta disiplin mane alang tum social along kam ki claim nai rong bong ka chipaduk nai la so ewa ta ni tum swalo phanda ki panong pidon do lapen sopin so phanda ki panong pido hola so ewa ta don litum chengpo lapen litum pinabli thot 6 tarik li thota nilitum la so award pg je osomar tum loka charli tum percentage ko an ong jima koma tum si first second third lapen laki pasa tum an pa nilitum peneson pen tum la so award bangke ningkan fli angbong ningkan fli penang cheng lo non pining an ke ningkan fli bang complete po la so award bang pipon bom lapen mo pinabli thota nilitum ako 6 tarik nita rong isiang bong pen suri pho akioi la so award bangke mo pinab 6 tarik bangke ditum pipon polata lake free of cost ason lo itu nang ne aten itu la rong kera fund men sikapuna ilo asi adonte na fanda suri pho akioi pensi ditum ron ponji la bangke 6 tarik নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ।